हेलो एभ्रिवान অসমীয়া বৰি মায়াৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনাৰ কোনো ধৰণৰ মই ব্লগ বা ভিডিঅ' লৈ অহা নাই। তো আজি মই আপোনালোকৰ মাজলৈ কেইটামান মই দিহা নামৰ ভিডিঅ' কৰি থৈছিলোঁ। আজি অলপ দিনৰ আগতে হুদি এটা খাবলৈ গৈছিলোঁ। তাত কমলা গগৈ দিহা সম্ৰাট কমলা গগৈ নিমন্ত্ৰণ জনোৱা হৈছিলে। তো সেয়া মই ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু মই এডিট কৰা নাছিলোঁ, ভিডিঅ'খিনি কৰি থৈছোঁ মাত্ৰ। তো সেইকাৰণে আজি এডিটিং কৰি মই এই ভিডিঅ'খিনি মই আপলোড কৰি দিম। তো দিহানামখিনি শুনিব আৰু সঁচাকৈ বহুত ভাল লাগিলে শুনি পিনি। তো আপোনালোকেও শুনিব শেষলৈকে। মই অলপ কৰি থৈছোঁ, গোটেইখিনিতো কৰিব নোৱাৰোঁ কাৰণ মেমৰি ফুল হৈ যাব। সেইকাৰণে আৰু মই আকৌ বেলেগ এটা ভিডিঅ' কৰিবলৈ হ'লে মোৰ মোবাইল এটাহে, তো সেইকাৰণে অলপ প্ৰব্লেম হৈ যায় আৰু মেমৰি ফুল হৈ যায়। সেইকাৰণে মানে কি হয়, এইখিনি মই আপলোড দি দিওঁ। তো সম্পূৰ্ণকৈ চাব, দিহানাম শুনিব, ভাল লাগে। তো সিমানেই। আৰু কমলা গগৈ নিচিনা এজন ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈ আমাক দিহানাম পৰিৱেশনৰ কাৰণে সোৱাদ দিব, তাৰ বাবে তেখেতক পুনৰ পৰা আহ্বান জনাইছোঁ। জয় গুৰু।